নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ মই মধুস্মিতা আপোনালোকৰ ওচৰলৈ আকৌ আহিলোঁ আৰু আজি ভাবিছোঁ ঘৰতে এটা ব্লগ বনাওঁ। আজি মোৰ লগৰ ছোৱালী কেইজনীমান আহিব, তাকে আমাৰ ঘৰত আহি ক'ত যাওঁ কি কৰোঁ গোটেইবোৰ দেখুৱাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো শেষলৈকে চাব। গা পা ধুই আজৰি, তাৰপিছত সিহঁতক ফোন কৰিছিলোঁ, আহি আছে। তেতিয়াহ'লে অহাৰ লগে লগে দেখুৱাই দিম আপোনালোকক কোন কোন আহে। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। আহিপালে দেখাই আছোঁ ইহঁতক। কলাইগাঁৱৰ পৰা আহিছে। তাৰপিছত এয়া প্লাবিতাৰ ভণ্টি নিবেদিতা, এয়া প্লাবিতা, এয়া সুস্মিতা। তাৰপিছত আহিয়ে আৰু একদম লুডুত বহিছে আৰু এয়া লুডু ষ্টাৰ্ট কৰিছে। তাৰপিছতে দেখাই আছোঁ আপোনালোকক আজি কি কৰোঁ। আহি আটাৰে মানুহ বনাই আছে। এয়া আটাৰে মানুহ বনাইছে, দেখিছেনে কিমান প্ৰতিভা আছে, কি ক'ম আৰু সেইফালে নিচাই নেল পলিচ লগাই আছে। আৰু প্লাবিতা, এয়া মাইনা, গুড্ডাইল আৰু লুচি এনেকৈ দিছোঁ। সিহঁতে এতিয়া মাতিম খাবলৈ। এয়া চাৰিওজনীকে দি দিছোঁ এনেকৈ। এতিয়া নিচা, তাৰপিছত এয়া প্লাবিতা, তাৰপিছত মাইনা, এয়া হৈছে সুস্মিতা। তাৰপিছত এনেকৈ সিহঁতক খাব দিলোঁ আৰু লুচি, বুটদাইল। পিঁয়াজ লাগে নেকি? অঁ দিছোঁ। আমি গোটেইবোৰে মিলি খাৰ খোৱাত যাম বুলি ভাবিছোঁ। সিহঁতে ৰেডি হৈ আছে, লগ কৰিব ৰৈ আছে। তাৰপিছত এয়া সুস্মিতা কাৰ্ল কৰি আছে। এয়া আমাৰ মাইনা, মৰম লগা ছোৱালীজনী, আৰু এয়া নিচা ফোনত কথা পাতি আছে। এতিয়া খাৰ খোৱাত যাব ওলাইছোঁ। এয়া নিচা আৰু এইফালে প্লাবিতা আৰু মাইনা ৰেডি হৈ আছে। ব'লা সোমালে তাত গৈ দেখাম আপোনালোকক। এয়া নিচাৰ স্কুটিত আমি তিনিওটা, এয়া প্লাবিতা আৰু সুস্মিতা আহি আছে। আমি জাষ্ট খাৰ খোৱা আহি পালোঁ আৰু সিহঁতে ফটো উঠিব লৈছে। এয়া সুস্মিতা, চুমি, নিচা, তাৰপিছত এয়া চুমি, তাৰপিছতে এয়া হৈছে নিচা, তাৰপিছত এয়া হৈছে সুস্মিতা। সুস্মিতা কেনেকুৱা লাগিছে? তাৰপিছত এয়া প্লাবিতা ফটো উঠি আছে। তাৰপিছত এয়া হৈছে প্লাবিতাৰ ভণ্টি নিবেদিতা, মাইনা। বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছে আপোনালোকক। এয়া খেলি আছে, তাৰপিছতে খুব ধুনীয়া। প্লেচ লওঁ। খেলিবলৈ লৈ আহিছোঁ। এয়া খেলি আছে তাই, দেখিছেনে? এয়া মাইনা অলপ এক্সাৰচাইজ কৰিছে, শকত হৈছে বোলে তাই। তাৰপিছত প্লাবিতা আৰু বহুত ধুনীয়া হৈছে বোলে ফটো, সেইকাৰণে ফটো উঠি আছে। আৰু নিচাই অলপমান কি আৰু ঘূৰি আছে আৰু কি ক'বা। আৰু সুস্মিতাই একদম পূৰা ধুনীয়াকৈ ফটোশ্বুট কৰি আছে বহি বহি। আমি এতিয়া গৈ আছোঁ আইচক্ৰীম খাবলৈ। খুব ধুনীয়া ঠাইখিনি, এয়া দেখিছেনে কিমান ধুনীয়া ফুল। নিবেদিতা, তাৰপিছত এয়া স্প্ৰাইট আৰু এয়া আইচক্ৰীম ল'লোঁ। এয়া বাহিৰৰ পৰিৱেশটো দেখি আৰু ৰিলচ বনাই আছে। খুব ধুনীয়া বাহিৰৰ পৰিৱেশটো। বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ আপোনালোকক এবাৰ। খুব ধুনীয়া। এয়া দেখিছেনে ইমান ধুনীয়া ফুল লগাই থৈছে। এয়া দুয়োফালে ফুল আছে, ধুনীয়া বতাহ। এয়া খুব ধুনীয়া। ইয়াত আমি ফটো উঠিব আহিছোঁ। এয়া সুস্মিতা গৈ আছে আগৰ ফালে।
যিসকল মঙলদৈ হয় বা দূৰৰ পৰা ফুৰিবলৈ আহে মঙলদৈত আহিলে আহিব পাৰে খাৰখোৱা খুব ধুনীয়া আমাৰ ওচৰ যিহেতু স্মিতা কেনেকুৱা লাগিছে খাৰখোৱাত আহি হয় নেকি এয়া আপোনালোকে যদি থাকিব বিচাৰে দেন থকাকৈ আহিব পাৰে এয়া ৰুম আছে ইয়াত অলপ কষ্টলি হয় বাট ধুনীয়া স্কুটি ওলাই আছে এতিয়া আকৌ ঘৰলৈ যাম ঘৰত গৈ কি কি কৰোঁ ৰাতিৰ তাকে দেখুৱাম আপোনালোকক চাই থাকি আছে পৰা ওলালোঁ এয়া নিশ্চয় ৰেডি এতিয়া ঘৰলৈ যাম ঘৰত গৈ কি কি কৰোঁ দেখুৱাম আপোনালোকক তেতিয়াহ'লে চাই থাকিব আজিৰ ভিডিঅ'টো শেষলৈকে এয়া এতিয়া গৈ থাকোঁ এই পাৰ্টি লৈ আহিছে কি আনিছে চাওঁ ৰ'বচোন বেগটো এয়া নিচাই চেকিং কৰি আছে চেলিব্ৰেশ্যন এয়া তাইহে কিনি আনিছে নে কোনোবাই আনিছে নাজানো আৰু কোনোছে এয়া চকলেট ক'ত কি মানে গিফ্ট আনি দিয়ে আকৌ 3টামান লয় কেছটো কি তাই ডাঙৰ বিলকেইটা লৈছে আনি দিয়াটো ধুনীয়া হৈছে এয়া ডাঙৰ খুৰীয়ে মাছ ভাজি থ'লে তাৰপিছতে এয়া হৈছে দাইল এয়া আকৌ মাছৰ খুৰী বনাই আছে আলু ভাজি এয়া ইয়াতে নিচা প্লাবিতা কাকলি গোটেইবোৰে লুডু খেলি আছে এয়া লুডুত বিজি তামাম খেলা চলি আছে আৰু মিন্ময় যাব ওলাইছে ৰাতি বাই বাই ঘৰত যাব ওলাইছে এতিয়া ৰাতি সিহঁতৰ কাৰণে ভাত ৰেডি কৰিলোঁ এয়া ভাত সৰু আলু ভাজি মাছ মাংস মাছৰ টেঙা দাইল এয়া গোটেইবিলাককে মাতিলোঁ সিহঁতে এতিয়া খাই ল'ব এয়া সুস্মিতা আহি বহিছে সিহঁতে গোটেইকেইটাই ভাতটো খাই লওঁ তেতিয়াহ'লে এয়া মায়ে চাহ বাকি আছে ৰাতিপুৱা লাল চাহ তাৰপিছত এয়া এনেকৈ দিছোঁ আৰু ৰাতিপুৱা চিম্পুল আম কাটি আছে আৰু পেহিয়াটিও কাটি আছে এয়া খাই লওঁ এয়া দৈ দিছে এতিয়া ইহঁতৰ এতিয়া দৈৰ কাৰণে কাজিয়া লাগি খুৰাহঁতৰ ঘৰত কঁঠাল খালোঁ তাৰপিছতে লুডু খেলি আছে সিহঁতৰ কাৰণে খুৰীয়ে কঁঠালি বনাইছে এয়া ক্ষীৰ এয়া খাই লৈ এতিয়া আমি প্লাবিতাহঁতৰ নিচাহঁতৰ প্লাবিতাহঁতৰ কাৰণে পেহীয়ে পায়স আৰু লুচি বনালে এয়া খাই এতিয়া আমি প্লাবিতাহঁতৰ ঘৰলৈ যাম